মই আজি আপোনজনৰ বাবে অচিনাকি হৈ পৰিলোঁ। মোৰ ভাগ্যখন চোৱা, যাক মই হৃদয়ৰ পৰা সঁচা মৰম দিছিলোঁ, তেওঁৰ বাবে মই আজি অচিনাকি হৈ পৰিলোঁ। মই কোন তেওঁ দুদিনতে পাহৰি গ'ল। মইতো তেওঁৰ প্ৰতিচ্ছবিখনো পাহৰিব পৰা নাই, আৰু তেওঁ বহুত আগবাঢ়ি গ'ল মোতকৈ। ইমান দিনে তুমি মোক ভাল পোৱা অভিনয় কৰিলা ন? মই সঁচাকৈ তোমাক বুজি নাপালোঁ। এতিয়া এটা কথা ভাবি আচৰিত হৈছোঁ যে তুমি মোক সঁচাকৈ চিনি পোৱা নাই নে চিনি পায়ো চিনি নোপোৱা অভিনয় কৰিছা। যদি চিনি নোপোৱা অভিনয় কৰিছা, এতিয়া আৰু অভিনয় কৰি একো লাভ নাই, কাৰণ মই তোমাৰ জীৱনৰ পৰা আঁতৰি আহিলোঁ। সঁচা ভালপোৱা আৰু সঁচা মৰম বুজি নোপোৱা তোমাৰ বাবে মই কিয় মনত দুখ লৈ থাকোঁ কোৱা? আঁতৰি আহিলোঁ তোমাৰ জীৱনৰ পৰা।